সময়ত মানুহে এঠাইৰ পৰা আন ঠাইলৈ খোজকাঢ়িয়ে অহা যোৱা কৰিছিল। পিছলৈ মানুহে নিজৰ সুবিধাৰ অৰ্থে নিজৰ উদ্ভাৱনী শক্তিৰে গৰু গাড়ী, চাইকেল, ৰেলগাড়ী, মটৰ গাড়ী এইসমূহৰ আৱিষ্কাৰ কৰিলে। কিন্তু আমাৰ নিচিনা সাধাৰণ মানুহে কল্পনা কৰিব নোৱাৰা এবিধ যান বাহন ৰাইট ভাতৃদ্বয়ে 1903 চনত সাজি উলিয়ালে। সেয়া হ'ল উৰাজাহাজ। 1903 চনৰ আগতে বহুতো ব্যক্তিয়ে উৰাজাহাজ নিৰ্মাণৰ কাৰণে অহৰহ চেষ্টা চলাই আছিল। কিন্তু এই কাৰ্যত সম্পূৰ্ণভাৱে সফল হয় ৰাইট ভাতৃদ্বয়, যাৰ বাবে আজি সমগ্ৰ পৃথিৱীতে তেওঁলোকক উৰাজাহাজৰ নিৰ্মাতা হিচাপে চিনি পায়। আহকচোন আজি আমি উৰাজাহাজৰ বিষয়ে কিছু জানি লওঁ। আপুনি বাৰু জানেনে, উৰাজাহাজত ভ্ৰমণ কৰি থকা অৱস্থাত তেওঁলোকৰ ফালৰ পৰা দিয়া খাদ্য বহুতে খাবলৈ পচন্দ নকৰে। তাৰ মূল কাৰণ হৈছে উচ্চতাত থাকিলে খাদ্যৰ সোৱাদ সলনি হৈ যায় আৰু সেয়েহে তেওঁলোকে নিমখৰ ব্যৱহাৰ বেছিকৈ কৰে। সাধাৰণতে উৰাজাহাজত মোবাইল ছুইচ অফ কৰিব দিয়ে, কিয়নো উৰাজাহাজৰ সকলো প্ৰক্ৰিয়া নেটৱৰ্কৰ সহায়ত সঞ্চালিত হয়। মোবাইল ব্যৱহাৰ কৰিলে কোনো সূচনা কণ্ট্ৰল ৰুমৰ পৰা অহাত অসুবিধা হ'ব পাৰে, যাৰ বাবে ডাঙৰ বিপদৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, আৰু সেয়েহে মোবাইল ছুইচ অফ ৰাখিব দিয়ে। সাধাৰণতে বাণিজ্যিক উৰাজাহাজত দুজনকৈ পাইলট থাকে, কিন্তু আপুনি জানেনে, তেওঁলোকে কেতিয়াও একেলগে খাদ্য নাখায়। তাৰ কাৰণটো হৈছে দুৰ্ভাগ্যবশতঃ উৰাজাহাজৰ খাদ্য কিবা কাৰণত বিক্ৰিয়া হ'লে যাতে দুয়োজন পাইলটৰে শৰীৰ একে সময়তে অসুস্থ হৈ নপৰে, কিয়নো সমূহ যাত্ৰীৰ জীৱন তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল। আপুনি বাৰু এটি কথা জানেনে, উৰাজাহাজত কেতিয়াও পাৰা লৈ যাব নিদিয়ে, কিয়নো পাৰা আৰু এলুমিনিয়াম পৰস্পৰ বিৰোধী, অৰ্থাৎ পাৰাই এলুমিনিয়াম ধাতু নষ্ট কৰিব পাৰে। যিহেতু উৰাজাহাজৰ প্ৰায়ভাগ অংশই এলুমিনিয়ামেৰে তৈয়াৰী, সেয়েহে সাৱধানতাৰ পিনে লক্ষ্য ৰাখি উৰাজাহাজত পাৰা অনা নিয়া বন্ধ কৰা হৈছে।